আৰে জেঠাই চাবা আকৌ লাগি যাব ন গাই চাই আৰে জেঠাই মই আজিকালি ক্ৰিকেট কোচিং কৰি আছো আৰু দেউতাই পইচাটো দি দিয়ে আৰু বিকজ আইতাই চাব নোৱাৰিলে মোৰ সেইকাৰণে মোৰ এইটো কথাত বিৰাট বেয়া লাগে নাকান্দিবা কিয় কান্দিছে নমস্কাৰ মই ভাস্কৰ আৰু দেখিছে মোৰ সৈতে উপস্থিত আছে অঞ্জলি ধাৰাবাহিকখনৰ কুণাল অৰ্থাৎ মঞ্জিত আৰু উৰ্মিৰ পুত্ৰ কুণাল গতিকে আপোনালোকে কুণালৰ চৰিত্ৰটো বহুত মৰম দিছে আঁকোৱালি লৈছে আৰু আপোনালোকৰ মানে ৰিকুৱেষ্ট আহি আছিলে যে কুণালৰ ইণ্টাৰভিউ লাগে আৰু ফাইনেলি আজি কুণাল মোৰ সৈতে উপস্থিত আছে হয় তোমাৰ প্ৰকৃত নামটো কি বাৰু হয় নমস্কাৰ মোৰ নাম হ'ল সানি কাকতি মই ক্লাছ 10 মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা পাছ আউট কৰিছোঁ আৰু বৰ্তমান মই সাউথ পইণ্ট স্কুলত পঢ়ি আছোঁ সায়েন্স ষ্ট্ৰীমত আৰু তোমাৰ ঘৰত কোন কোন আছে মোৰ ঘৰত মোৰ বা আছে জিনি কাকতি মোৰ মা নিভাৰাণী গায়ন আৰু মোৰ দেউতা সগেন্দ্ৰনাথ কাকতি আৰু তুমি বৰ্তমান কৰি আছা অঞ্জলি হয় গতিকে এই ধাৰাবাহিকখন কৰি তোমাৰ কেনেকুৱা লাগিছে হয় অঞ্জলি ধাৰাবাহিকখন কৰি মোৰ বিৰাটেই ভাল লাগিছে এইখন মোৰ প্ৰথম ধাৰাবাহিক য'ত হয় প্ৰথম য'ত মই কেমেৰা সন্মুখত এক্টিং কৰিছোঁ খুবেই ভাল লাগিছে মোৰ সকলোৱে ভালেখিনি মৰম দিছে খুবেই ভাল পাইছোঁ মই কৰিবলৈ আৰু মানে দেখিছোঁ যে কমেণ্টত অনলি মানে কুণাল 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 কুণালে ধুনীয়া অভিনয় কৰিছে কুণালে ইমান ধুনীয়াকৈ বুজি পায় অঞ্জলিক বুজাই বুলি কৈছে ঘৰখনত মানে কুণালে কিবা এটা পৰিৱৰ্তন আনিব বুলি কৈছে আৰু হয় সেই কেৰেক্টাৰটো বিৰাট ধুনীয়া মই ভাবা নাছিলোঁ মানুহে ইমান আঁকোৱালি ল'ব কাৰণ মই বহুত ভয়ে কৰিছিলোঁ প্ৰথম যিহেতু কৰিছোঁ সেইকাৰণে আপোনালোকে আঁকোৱালি লৈছে সেইকাৰণে মই খুবেই ধন্যবাদ জনাইছোঁ সকলোকে চোৱাৰ কাৰণে অঞ্জলি মানে তুমি প্ৰথম কৰিছা যদিও মানে প্ৰথম কৰা যেন লগা নাই মানে হয় ধন্যবাদ আৰু তুমি মানে অভিনয় কৰবাত শিকিছিলা নেকি নাই অভিনয় শিকিছোঁ বুলি মই ক'ব নোৱাৰোঁ একচুৱেলি মই বহুত সৰুৰ পৰাই মই নাটক কৰি আহিছোঁ মই ক্লাছ 3 মানৰ পৰাই নাটক নিজৰ স্কুলত আমাৰ কো কাৰিকুলাৰ এক্টিভিটিজ বুলি এটা এক্সট্ৰাকে আমাৰ ক্লাছ থাকে তাতে মোক ৰণজিৎ সূত্ৰধৰ নামৰ ছাৰ এজনে ভালেখিনি গাইডেঞ্চ দিছে সেইজন ছাৰ মোৰ গুৰু হ'ল গুৰু বুলি মই ক'ব পাৰোঁ তেওঁকে তেওঁ মোৰ যিখিনি বেচিক্স আছে এক্টিঙৰ যিখিনি আছে সকলো মোক তেওঁৱে শিকোৱা সেনেকৈ ক্লাছ 3ৰ পৰা মই নাটক কৰি বহুতো নাটক কৰিলোঁ তাৰপিছত মই ভাবিলোঁ যে মই এতিয়া অভিনয়ৰ লাইনতো যাওঁ আৰু এনেকৈ কেমেৰা সন্মুখতো এক্টিং কৰাটো আৰম্ভ কৰোঁ আমাৰ মানে সকলোৰে সপোন থাকে যে আমি ডাঙৰ হয় ডক্টৰ হ'ম ইঞ্জিনিয়াৰ হ'ম হয় মানে তোমাৰ সৰুৰে পৰা অভিনেতা হোৱাৰ সপোন আছিলে হয় সৰুতে মই টিভি চাই থাকোঁ বাহঁতে চাই থাকে মই দেখোঁ যে মোৰ নিচিনা ল'ৰা ছোৱালীয়ে বা মোতকৈ ডাঙৰ ল'ৰা ছোৱালীয়ে ইমান ধুনীয়াকৈ অভিনয় কৰি আছে মোৰ খুবেই ভাল লাগে মোৰো কৰিব ইচ্ছা যায় সেইকাৰণে মই সেনেকৈ নাটক কৰা আৰম্ভ কৰিলোঁ নাটকত মেইন ৰোল পাওঁ মেইন ৰোল মানে লৈ পেলাই দীঘল বচন দিওঁ তাত মই ৰিয়েলাইজ কৰিলোঁ যে মই নিজে বস্তুটো কৰি বিৰাট ভাল পাওঁ মোৰ এইটো নিজস্ব এটা মোৰ নিজে আহে আৰু মোৰ একদম ষ্টেজ ফিয়াৰ নাই মই ডাইৰেক্ট কৰি দিব পাৰোঁ মোৰ একদম ভয় চয় নাই সেইবিলাকত কোনো ভয় নাই নাটকত মোৰ কোনো ভয় নাছিলে নাটকত মই বহুত ফ্ৰী আছিলোঁ সেইকাৰণে সেনেকৈ মোৰ এক্টিঙত বহুত ইণ্টাৰেষ্ট উঠি গ'ল তাৰপিছত এট লাষ্ট মই এতিয়া যাই পেলাই ভাবিলোঁ যে নাই নাটকটো কৰিলোঁ বাৰু এতিয়া অলপ বেলেগত চেষ্টা কৰোঁ সেইকাৰণে কেমেৰাত এক্টিঙত আহি গ'লোঁ যিহেতু তোমাৰ প্ৰথম ধাৰাবাহিক হৈছে অঞ্জলি হয় অঞ্জলি এই ধাৰাবাহিকখনত তুমি অভিনয় কৰাৰ সুযোগটো কেনেকৈ পালা হয় এইখন ধাৰাবাহিকত একচুৱেলি ৰং চেনেলে ৰিচেণ্টলি এডত দিছিল যে সিহঁতক এক্টাৰ্ছ লাগে চ' ভিডিঅ' কৰি পেলাই পঠাই দিব লাগিছিলে মই আৰু মোৰ বায়ে এনেকৈ ভিডিঅ' কৰি পঠাই দিলোঁ আৰু কপাল কি লাগিলে গম নাপাওঁ সিহঁতে মাতিলে তালে আমি তালৈ গ'লোঁ অডিশ্যনছ দিলোঁ অডিশ্যনত মোৰ অডিশ্যন খুবেই ভাল হৈছিলে সিহঁতে কৈছিলে যে তোমাক দেখা যাব তোমাৰ ফোন নম্বৰ ল'লে দেন কেইদিনমান পিছত ৰাজীৱ বৰঠাকুৰ ছাৰে মোক ফোন কৰি ক'লে যে এনেকৈ অঞ্জলি নামৰ ধাৰাবাহিক এখন আহিব তাতে তোমাৰ এটা কেৰেক্টাৰ আছে কুণাল বুলি তাৰপিছত সেনেকৈ আৰম্ভ হৈ গ'ল মানে তুমি যেতিয়া প্ৰথমতে গম পাইছিলা যে তুমি চিলেক্ট হৈছা হয় তোমাৰ তেতিয়া কেনেকুৱা লাগিছিলে মোৰ খুবেই ভাল লাগিছিলে বিকজ মই ভবা নাছিলোঁ এনেকৈ এবাৰতে যে এনেকৈ অডিশ্যন দি এটাই পাই যায় বিকজ মই আগৰ পৰাই দেখি আছোঁ যে বহুতে ঠেকা খাই অডিশ্যন দি খুজি লৈ ৰোলটো নাপায় আৰু মোক যে এনেকে নিজে কণ্টেক্ট কৰিছে দি পেলাই মোৰ খুবেই ভাল লাগিছিলে আৰু মানে তোমালোকৰ যিটো টিম আছিলে হয় বহুতো অভিজ্ঞ অভিনেতা আছে অভিনেত্ৰী আছে আহাবা আছিলে মিৰুল্লাহত আছিলে আৰু তোমাৰ মা দেখিদাবা ৰাখিবাহত আছে দীপাংকৰ দাহত আছে কেনেকুৱা লাগিছে অভিনয় কৰি খুবেই ভাল লাগিছে সকলো বিৰাট মৰমীয়াল সকলোৱে মোক সৰু বুলি বিৰাট মৰম কৰিছে বা মোৰ ভুল ভ্ৰান্তি হ'লে সিহঁতে দেখাই দিয়ে মোক সকলোৱে বহুত ছাপোৰ্ট কৰিছে আৰু কিবা হ'লে সিহঁতে ধুনীয়াকৈ বুজাই দিছিলে মোক মানে সানিয়ে অভিনয়ৰ বাহিৰে কি কৰি ভাল পায় আৰু মই অভিনয়ৰ বাহিৰে মই আপোনাৰ আৰ্ট শিকিছোঁ আৰ্ট মই কমপ্লিট কৰিছোঁ তাৰপিছত মই আপোনাৰ গানো গাওঁ নিজস্ব কেতিয়াবা গাওঁ আৰু হয় নিজস্ব অলপ চলপ গাওঁ আৰু মই
ডান্সো অলপ চলপ কৰোঁ অলপ চলপ কৰা হয় পুৰা অলৰাউণ্ডাৰ আৰু তুমি অলৰাউণ্ডাৰ বুলি ক'ব পাৰি চব ফালে মই এনেকুৱা ভাবো যে মানুহে যদি জ্ঞান এটা পাই আছে একো এৰি দিব নালাগে আৰু মই সৰুৰ পৰাই ইনষ্ট্ৰুমেণ্টছ বজাই আহিছো লেডাৰ ইনষ্ট্ৰুমেণ্ট মই সকলো বজাব পাৰি ঢোল হওক তাবলা হওক খোল হওক মই সকলো সেনেকে শিকি থৈছো নেগেৰা হওক আৰু মানে এইবিলাকত মোৰ এক্সট্ৰা কাৰিকুলাৰ সৰুৰ পৰা বহুত ইণ্টাৰেষ্ট আছিলে সেইকাৰণে মই সকলো কৰিবলৈ চেষ্টা কৰিছিলো বহুত ধুনীয়া গতিকে তুমি যিহেতু ক'লা গীত গাওঁ বুলি অকণমান গীত গুণগুণাই শুনোৱা ভাল লাগিব হয় গীত এটা মই গুণগুণাই দিছো তোমাৰ উশাহতে যে মই বিলীন হওঁ তুমি জানানে নাজানা তোমাৰ সপোনতে যে মই বিলীন হওঁ তুমি বুজানে নুবুজা সঁচাকৈ খুব সুন্দৰ মানে তুমি যেনেকৈ অভিনয় কৰা তেনেকৈ মানে তোমাৰ গীতটো মানে ধুনীয়াকৈ গোৱা তুমি ধন্যবাদ গম পাই গ'লো আৰু বহুত বহুত ধন্যবাদ জনাইছো আপোনাক আৰু মানে তোমাৰ অভিনয়ৰ ক্ষেত্ৰত তোমাৰ পৰিয়ালৰ সঁহাৰি কেনেকুৱা হয় অভিনয়ৰ ক্ষেত্ৰত মোৰ পৰিয়ালৰ সঁহাৰি বহুত ভালেখিনি আছে মোৰ মাহঁতো কালচাৰেল লাইনত জড়িত হৈ আছিলে মোৰ মায়েও বিহু নাচিছিলে বা গান গাইছিলে সেইকাৰণে মোক মাহঁতে সৰুৰ পৰাই ছাপোৰ্ট কৰিছিল যে অকল পঢ়া শুনাই নহয় আজিকালি এই দুনিয়াত আজিকালি অকল পঢ়া শুনা কৰিলে নহ'ব এক্সট্ৰা কাৰিকুলাৰ বহুতখিনি লাগে সেইকাৰণে মই যেতিয়াও কিবা কিবি কৰিবলৈ যাওঁ মোক সদায় সকলোৱে ছাপোৰ্ট কৰিছিল যে এইটো কৰ আৰু মানে বহুতখিনি মৰম আৰু মানে ছাপোৰ্ট কৰিছিলে ভালেখিনি ছাপোৰ্ট কৰিছিলে হয় আৰু আজৰি সময়ত তুমি কি কৰা আজৰি সময়ত মই আপোনাৰ খেলিছিলোঁ মই ডিষ্ট্ৰিক্ট লেভেল ভলীবল খেলিছিলোঁ এণ্ড ফুটবলো খেলিছিলোঁ আৰু বহুত কিবা কিবি এনেকৈ আৰ্ট হওক ড্ৰয়িং হওক ডান্স হওক কম্পিটিশ্যনছ কৰি খুব ভাল পাইছিলোঁ মনো এক্টিং কম্পিটিশ্যনছ কৰোঁ এনেকৈ সকলো মই কৰি ফুৰিছিলোঁ তুমি নাটক কৰিছিলা হয় গতিকে তুমি নাটক কৰি বেছি ভাল পাইছা নে তুমি কেমেৰাৰ সন্মুখত অভিনয় কৰি বেছি ভাল পাইছা সেইটো আপোনাক এনেকৈ ক'ব নোৱাৰি বিকজ নাটক আৰু কেমেৰাৰ সন্মুখত অভিনয়টো বহুত বেলেগ আপুনি যেতিয়া অভিনয় কৰে আপোনাৰ এটা ফ্ৰেম থাকে আপুনি এই ফ্ৰেমটোৰ পৰা লৰিব নোৱাৰে কিন্তু নাটকটো হ'ল আপুনি পুৰা ফ্ৰীডম আৰু এইটো নকওঁ যে এইটো ইজি বা সেইটো ইজি মই দুটাই খুব ভাল পাওঁ সেনেকে আপুনি যদি চুজ কৰিবলৈ দিয়ে মই নাটককে চুজ কৰিম বিকজ মই নাটক সৰুৰ পৰা কৰি আহিছোঁ আৰু মানে নাটকত কৰি বিৰাট ভাল লাগে মোৰ এতিয়া লাহে লাহে মোৰ কেমেৰাৰ সন্মুখত অভিজ্ঞতা হ'লে হয়তো কেমেৰাৰ সন্মুখতো কৰা ভাল লাগিব আৰু মানে তুমি নিজে তোমাৰ অভিনয় চোৱা নে হয় মই নিজৰ অভিনয় চাওঁ অঞ্জলিখন চাই আছোঁ মই মোৰ নিজকে চাই অলপ অদ্ভুত লাগে নিজকে কেমেৰাত চাবলৈ মানে মই যেনেকুৱা ভাবিছিলো সিমানখিনিলৈ হোৱা নাই ভাল বাট মানে ধন্যবাদ মই যিখিনি চাইছো মই নিজৰখিনিত ভালে পাইছো হয় যিমান মানে মই প্ৰথম হিচাপে যিখিনি কৰিব পাৰিছো মই ফুল ডিছেটিছফাইড তোমাৰ মা দেউতা বা লগ বন্ধুবিলাকে কি কৈছে হয় মা দেউতা অতি হেপী হয় চাই পেলাই যে মোৰ ল'ৰা এনেকে টিভিত ওলাইছে সকলো ৰিলেটিভছে ফোন কৰে ওচৰ পাজৰ মানুহে ফোন কৰি সোধে আপোনাৰ ল'ৰাচোন টিভিত ওলাইছে সেনেকে মাহঁতে বিৰাট ভাল পায় মোৰো ভাল লাগে যে এনেকে মাহঁতে বহুত ভাল পাইছে মই কিবা এটা কাম কৰিছো সকলোৱে ফ্ৰেণ্ডছবিলাকেও একদম কয় বা চানি টিভিত ওলাও আজিকালি বিৰাট ভাল লাগে খুব ভাল লাগে সেনেকে কয় আৰু পাৰ্টি লাগিব দেই টিভিত ওলাইছে ল'ৰা একদম পাৰ্টি খুজি থাকে সিহঁতে হয় আৰু তোমাৰ লগত আছিলে মইনা দা হয় মইনা দা অজান দাদা তেওঁৰ নাম আচল নাম তেওঁ বিৰাট ভাল তেওঁৰ লগতো কৰি মোৰ বিৰাট ভাল লাগিল তুমি কি কৰি ভাল পোৱা কি কৰি বেয়া পোৱা মই একচুৱেলি ক'ব গ'লে মই পঢ়ি বিৰাট বেয়া পাওঁ পঢ়ি মোৰ বিৰাট আমনি লাগে মই এনেকুৱা হয় মোৰ নতুন বস্তু শিকি থাকিবলৈ মন যায় যিকোনো হওক মই অভিনয় হওক বা খেলাই হওক মোৰ নতুন বস্তু শিকি থাকিবলৈ মন যায় পঢ়াত মোৰ ইমান পটককৈ মনটো নবহে কিন্তু হ'লেও যেতিয়া কৰিব লাগে যিখিনি সময় পঢ়োঁ সেইখিনি ভাল লাগে পঢ়োঁ কিন্তু সেইখিনি সময় বহুত কম হয় মই সেইকাৰণে মাহঁতে বকি থাকে কি কৰি ভাল পোৱা হয় মই এনেকৈ এক্টিং এক্সট্ৰা কাৰিকুলাৰ যি আছে মই সেইবোৰ কৰি বিৰাট ভাল পাওঁ আৰু তোমাৰ এটা ভাল অভ্যাস হ'ব লাগে আৰু এটা বেয়া অভ্যাস মোৰ ভাল অভ্যাসটো হ'ল মই যদি কিবা এটা বস্তুত ধৰিছোঁ অভিনয় হওক বা যি হওক মই সেইটো একদম কমপ্লিট নোহোৱালৈকে মই এৰি নিদিওঁ কেতিয়াও হয় মই একদম কৰি এৰিম আৰু পাৰফেকশ্যনত কৰি এৰিম মানে মই আধাতে এৰি নিদিওঁ পটককৈ আৰু মোৰ বেয়া অভ্যাসটো হ'ল যে কেতিয়াবা সৰু সুৰা কথাত পটককৈ খংটো উঠি যায় অলপ শ্বৰ্ট টেম্পাৰ টাইপ হয় আৰু কাজিয়া চাজিয়া মানে পটককৈ হৈ যায় মানে নহয় মানে সৰু কথা এটাত মানে পটককৈ মোৰ কেতিয়াবা লাগি যাব পাৰে এই শ্বৰ্ট টেম্পাৰ্ড বুলি যে কয় হ'ব ভালে মানে
সেনেকৈ লাগি যায় সেইকাৰণে মই এইটো নিজৰ এটা মাইনাছ পইণ্ট বুলি ভাবোঁ আৰু তুমি কি খাই ভাল পোৱা আৰু কি খাই বেয়া পোৱা মই আপোনাৰ চিকেন বিৰাট ভাল পাওঁ নন ভেজ যি আছে মই বিৰাট ভাল পাওঁ বেয়া পাওঁ বুলি ক'ব গ'লে মই শাক চাক ইমান এটা ভাল নাপাওঁ মায়ে জবৰদস্তি খুৱাই মোক সেইবোৰ ইমান এটা ভাল নালাগে তোমাৰ ভাল লগা মানে ফেভাৰিট ছিংগাৰ ক'ব লাগে মেল ক'ব লাগে আৰু ফিমেল ক'ব লাগে অসমৰ মোৰ ফেভৰেট ছিংগাৰ হ'ল জুবিন গাৰ্গ জুবিন গাৰ্গক মই বহুত আগৰ পৰাই ফ'ল' কৰি আহিছোঁ আৰু ফিমেল ছিংগাৰ দীপ্তিনা ডেকা আৰু বলিউডৰ মোৰ ফেভৰেট ছিংগাৰ অৰিজিত সিং বহুত ভাল লাগে মোৰ আৰু ফিমেল ক'ব গ'লে শ্ৰেয়া ঘোষাল ভাল লাগে যিহেতু তুমি অভিনয় কৰি আছা বৰ্তমান গতিকে তুমি কোনোবা অভিনেতা বা অভিনেত্ৰীৰ অভিনয় মানে ফ'ল' কৰিছিলা নেকি যাৰ অভিনয় চাই তুমি ভাবিছিলা যে মই এদিন অভিনয় কৰিম মই যতীন বৰা ছাৰক চাইছিলোঁ সৰুৰ পৰাই যতীন বৰা মই ফিল কৰোঁ যে আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ একদম শ্বাহৰুখ খান হয় তেওঁ নিজৰে এটা বহুত ধুনীয়া নিজৰে এটা এটিটিউড আছে যোনটোৱে ধুনীয়াকৈ মানুহবিলাকক মানে মেছপ্ৰাইজ কৰি দিব পাৰে সেইকাৰণে মোৰ বিৰাট ভাল লাগিছিল আৰু তেওঁক মই ফ'ল' কৰিছিলোঁ তেওঁক লগ পাইছানে তুমি তেওঁক মই সৌভাগ্য হোৱা নাই এতিয়ালৈ লগ পোৱা নাই তুমি লগ পাবা এদিন হয় নিশ্চয় আশাটো কৰিছোঁ এটা লগ পাবলৈ আৰু তোমাৰ কোনোবা অভিনেতা বা অভিনেত্ৰী আছে নেকি মানে যাৰ সৈতে তোমাৰ স্ক্ৰীন শ্বেয়াৰ কৰাৰ সপোন আছে অসমীয়া ইণ্ডাষ্ট্ৰী আপোনাৰ সকলোৱে খুবেই এক্সপিৰিয়েঞ্চ সেনেকৈ পাৰ্টিকুলাৰলি ক'ব গ'লে মানে তোমাৰ মন এটা আছে আৰু তেখেতৰ সৈতে এবাৰ যদি অভিনয় কৰিব পাৰিলোঁ মোৰ বহুত ভাল লাগিল এনেকুৱা লাগে আছেতো কিছুমান হয় উপাসনা বা আছিলে উপাসনা বাৰ লগত কৰিলোঁ অলৰেডি আৰু যদি ক'ব লগা হয় উদয়ন দাদাৰ লগত মোৰ এবাৰ কৰিবলৈ ইচ্ছা আছে তেওঁ মোৰ বহুতে ভাল এক্টৰ মোৰ বায়ে কৰিছিলে মোৰ তেওঁ কৈছে সেইকাৰণে মোৰ তেওঁৰ লগত নিশ্চয় স্ক্ৰীন শ্বেয়াৰ কৰিবলৈ ইচ্ছা আছে হয় তুমি যিহেতু ক'লা যে তুমি গীত গোৱা ডেন্স কৰা তুমি ইনষ্ট্ৰুমেণ্ট বজোৱা গতিকে অসমৰ ৰাইজে নজনা কিবা বেলেগ কাম তুমি কৰিব পাৰা নেকি বেলেগ কাম মই সৰুৰ পৰাই কমেডিত বহুত ইণ্টাৰেষ্ট আছিলে মোৰ হয় মইতো মাহঁতক কওঁ যে মই বৰ্তমান ইঞ্জিনিয়াৰিং পঢ়ি আছোঁ মানে ইঞ্জিনিয়াৰিং কৰিবলৈ প্ৰিপেয়াৰ কৰি আছোঁ বাট মই মাহঁতে যেতিয়া সোধে তই কি হবি মই ষ্টেণ্ড আপ কমেডিয়ান বুলি কওঁ কাৰণ মোৰ মানুহক হঁহুৱাই বিৰাট ভাল লাগে যিয়ে হওক মানুহ যদি কোনোবা এটা টেনশ্যনত আছে বা কিবা ভাৱনাত আছে মই তেওঁলোকক যিমান পাৰোঁ হঁহুৱাবলৈ চেষ্টা কৰোঁ আৰু মোৰ যিমান পাৰোঁ মোৰ পটককৈ এনেকৈ জ'কছ আহি যায় মাথাত বা এনেকৈ সেইকাৰণে মোৰ এই বস্তুটো বিৰাট ভাল লাগে যে মই এনেকৈ কমেডি কৰোঁ আৰু কিবা এটা যিহেতু মই তোমাৰ ওচৰত বহি আছোঁ হয় গতিকে তোমাৰ মুখেৰে যদি এটা সংলাপ নুশুনো কেনেকৈ হ'ব হয় অঞ্জলিৰ সংলাপ ন জেঠায়ে মানে যোন দেৱিকা তেওঁৰ লগত মই এনেকৈ খোজকাঢ়ি যাই থাকোঁতে আমাৰ এটা ক্লেছ হৈছিলে তেতিয়া মই জেঠাইক বেয়াকৈ কৈছিলোঁ সেইটো বহুত ইম্পেক্টফুল মোৰ কাৰণে আছিলে সেইটো মই অলপমান কৰিছোঁ মই এনেকৈ খোজকাঢ়ি গান গাই আহি থাকোঁ আৰু জেঠাই লগ খুন্দালে আৰে জেঠাই চাবা আকৌ লাগি যাব ন গাই চাই আৰে জেঠাই মই আজিকালি ক্ৰিকেট কোচিং কৰি আছোঁ আৰু দেউতাই পইচাটো দি দিয়ে আৰু আৰে তুমি সেনেকৈ কৈছা যে দেউতাই কি মোৰ ক্ৰিকেটৰ পইচাটো দিব নোৱাৰে নেকি আৰু তুমি কিয় হিচাপ খুজিবা তুমিনো কি কৰি থাকা ঘৰখনত এনেহে থাকা এইটো এনেকুৱা এটা আছে ডাইলগটো বিৰাট ভাল লাগিছিলে কাৰণ মই জেঠাইক সেনেকৈ লগাই দিনো সেনেকৈ কাজিয়াখন লাগি যায় তাৰপিছত সেনেকৈ ঘৰত এটা হেৰি হৈ যায় বিৰাট ভাল লাগিছিল মোৰ এইটো তোমাৰ জীৱনত এনেকুৱা কিবা দিন আছে নেকি যিটো দিন মানে তুমি কেতিয়াও পাহৰিব নোৱাৰা মোৰ দিন যিটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ হ'ল মোৰ যেতিয়া মই নিজৰ আইতা আৰু মামাক হেৰুৱাইছিলোঁ সেই দুদিন মই জীৱনত হয়তো কেতিয়াও পাহৰিব নোৱাৰিম কাৰণ আইতা মোৰ বহুত প্ৰিয় আছিলে তেওঁৰ নাম সৰোজ গায়ন স্বৰ্গীয় সৰোজ গায়ন এতিয়া মই নাটক আৰু এনেকৈ এখন ধাৰাবাহিকত কৰিছিলোঁ যাতে মোৰ আইতাই দেখা পাওক কিন্তু আনফৰ্চুনেটলি তেওঁ ৰিচেণ্টলি 2020 ডিচেম্বৰ ঢুকাল সেইকাৰণে মই সেইটো কাৰণে মোৰ বহুত বেয়া লাগে যে আইতাই চাব নোৱাৰিলে সকলোৱে বহুত মৰম দিয়ে সকলোৱে কৈছে যে কুণালৰ এক্টিং এনেকৈ ভাল হৈছে কিন্তু মোৰ এইটো ইচ্ছা আছিল যে মোৰ আইতাই এবাৰ চালে মোৰ সেইখিনি ভাল লাগিল হয় বিকজ আইতাই চাব নোৱাৰিলে মোৰ সেইকাৰণে মোৰ সেইটো কথাত বিৰাট বেয়া লাগে মোৰ আইতাৰ লগত মোৰ বহুত ক্ল'জ আছিল সেইকাৰণে আইতাই চাব নাপালে মোৰ বিৰাট বেয়া লাগিছিল একো নাই দিয়া নিশ্চয় আইতাই ওপৰৰ পৰা চাই আছে তোমাৰ অভিনয় চাইছে অসমৰ ৰাইজে বহুত মৰম দিছে বহুত ভাল পাইছে তোমাৰ অভিনয় হয় গতিকে তুমি নাকান্দিবা তুমি এনেকৈ আগুৱাই গৈ থাকা
গতিকে তোমাৰ নিউ আপকামিং প্ৰজেক্ট কিবা আছে নেকি? আপকামিং প্ৰজেক্ট মই এতিয়ালৈ একো এনেকৈ ফাইনেল কৰা নাই বিকজ মোৰ 11ত মই একচুৱেলি কোচিং লৈছোঁ সেইকাৰণে কোচিঙৰ পৰা মই ইমান এটা সময় নাপাওঁ আৰু ছায়েন্সৰ ষ্ট্ৰীম আপুনি জানেই পঢ়া শুনাত ইমান লাগি থাকিব লাগে বাট মই যদি ভৱিষ্যত কিবা এটা পাওঁ মই নিশ্চয় এৰি নিদিওঁ মই কৰি যাম বিকজ মানুহবোৰক দেখিছোঁ মানে বহুত ভালেই পাইছে বহুতখিনি আঁকোৱালি লৈছে তোমাৰ অভিনয় আৰু চাব বিচাৰে মানে হয় চাব বিচাৰে মই এইখিনি দেখি বিৰাট ভাল লাগিছে মোৰ যদি মই চান্স পাওঁ মই নিশ্চয় কৰিম তোমাৰ ভৱিষ্যত পৰিকল্পনা ভৱিষ্যত মই এজন প্ৰথম ভাল মানুহ হ'ব বিচাৰিছোঁ তাৰপিছত মানে মা দেউতাই কয় যে এক্টিংটো কৰি থাক একো প্ৰব্লেম নাই এক্সট্ৰা কাৰিকুলাৰ যিও কৰ বাট ফাৰ্ষ্ট নিজৰ এটা আইডেণ্টিটি বনাব লাগিব নিজৰ এটা পৰিচয় বনাব লাগিব বা নিজৰ এটা ষ্টেবল চাকৰি বা যি নহওক ষ্টেবল এটা বস্তু লাগিব তাৰপিছত তই এজ এ ছাইড হবি এক্টিং কৰি থাক আৰু মই সেইটোৱে ভাবোঁ যে মই সেইটোৱে কৰিম ছাইড হবি হিচাপে ৰাখিম আৰু মেইনলি মই বৰ্তমান ইঞ্জিনিয়াৰিং কৰিছোঁ নাজানো কি হয় আগত যাই পেলাই ইঞ্জিনিয়াৰ হয় সেইটোতে মই যাম বুলি ভাবিছোঁ ভাল লাগিল তুমি ইমানখিনি সময় দিলা ইমানখিনি ব্যস্ততাৰ মাজতো হয় থেংক ইউ তোমাৰ স্কুল আছিলে বাৰু স্কুলত আহি কিনে তুমি ইমানখিনি সময় দিছা নাই ধন্যবাদ জ্ঞাপন কৰিছোঁ তোমাক হয় আৰু তুমি এনেকৈ আগুৱাই গৈ থাকা তোমাৰ যি অভিনয় যাত্ৰা হয় সেই যাত্ৰাত তুমি সদায় অব্যাহত ৰাখা হয় তাৰে কামনা কৰিছোঁ ধন্যবাদ ধন্যবাদ